Hey guys, পুনৰবাৰ আপোনালোকক মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'টো চাই আপোনালোকে গম পাইছে যে আমাৰ খুৰাৰ ছোৱালীজনী বিয়া আৰু আজি হৈছে ৰাতিকে কইনাৰ ভোজ। গতিকে এতিয়া আমি যাবলৈ ওলাইছো সবজি কাটিবলৈ। এফালে ইয়া বাইদেউ আৰু এফালে আজি আমাৰ মাইনা গৈছে সবজি কাটিবলৈ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আমাৰ দেহা আজি সবজি কাটিব আহিছে আৰু এফালে দেখিছে পেণ্ডেলৰ কাম আমাৰ আৰম্ভ হৈছে আৰু মানে এদাই হৈছে আৰু এফালে বাইদেউ মানে আমাৰ ডাঙৰ ঘৰৰ বৰমাহঁতৰ বাইদেউ, এফালে আপা আৰু বৌ চাই দিয়া ওপৰলৈ সবজি কাটি আছে। আমি আহিছো আৰু কাটিম আৰু লাহে লাহে। আৰু এফালে বহি আছে আমাৰ বৰমা, ডাঙৰ বৰমা ন। এইফালে আমাৰ কইনা এয়া মই সবজি কাটা নাই মানে বিয়া ঘৰৰ সবজি কাটি আহিলো। এতিয়া আহি আমি এটা কাম কৰি আছো, আপোনালোকক দেখাও বুলি ভাবিছো। তাকে অলপ বিয়ালৈ বুলি কাপোৰ কিনিছিলো আমি দুইজনীয়ে দুযোৰ। তাকে এতিয়া আমি দহি বটাত লাগিছো, কাৰণ কাইলৈ যিহেতু বিয়া, কাইলৈ আমি পিন্ধিবই লাগিব। সেইকাৰণে এতিয়া ৰাতিয়ে দহি বাতি শেষ কৰিব লাগিব। গতিকে ভাবিছো আপোনালোককো দহিটো অলপ দেখাওঁ আমি কেনেদৰে বাতিছো। বেছিকৈ দেখাব নোৱাৰিম, থুলমূলকেনে এনে অলপ দেখাওঁ বুলি ভাবিছো। গতিকে বলক এতিয়া দহি বাতি হৈ গ'ল। আপোনালোকক দহি গুঠাৰ ভিডিঅ'টো ভালদৰে দিব নোৱাৰিলোঁ। বেলেগ এদিন ভিডিঅ'ত আপোনালোকক দেখাম যে কেনেদৰে দহি বাতিছোঁ। বিয়া এখনত যদি হাতত মেহেন্দি লগোৱা নহয় তেনেহ'লে বিয়াই নালাগে, নহয়নে বাৰু? সেইকাৰণে ভাবিলোঁ আমিও অলপ হাতত মেহেন্দি আঁকি লওঁ। মেহেন্দিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মেহেন্দি লগাই হৈ গ'ল। এতিয়া আমি সোনকালে যাওঁ বিয়াৰ ঘৰলৈ, কিয়নো তাত আমাৰ নাম লৈ পিনে শৰাই জুৰি থকা হৈছে। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। বিয়া ভালকে লাগিছে ন? ভোজৰ ভাত খাই মেলি চব আজৰি হ'ল, চব ঘৰা ঘৰি গ'ল। আমাৰো খাই বৈ আজৰি হ'লো। এতিয়া আমি যাম ঘৰলৈ, কিয়নো কাইলৈ ৰাতিপুৱা সোনকালে আহিব লাগিব ইয়ালৈ। বিয়াৰ বহুতো নিয়ম আছে। গতিকে কাইলৈ আজি ভিডিঅ'টো ইয়াতে শেষ নকৰোঁ, কিয়নো ভিডিঅ'টো আজি আৰু বিয়াৰ ভিডিঅ'টো লগতে দিম। কাইলৈ বিয়াৰ ভিডিঅ'ৰ নিয়ম চিয়মবোৰ আপোনালোকক ভালকৈ চালে। বিয়াৰ ঘৰত এয়া ৰাতিপুৱা কাম কৰি আছে। আমাৰ কইনা গা উঠপ থপ। উঠাই দিয়ে, উঠি যাওক আগত দেহা।
ৰঞ্জন বেটা এইটো নামটো কি কৈ দিয়া দেহাটো দেহাটোৰ নামটো কি কৈ দিয়া আকৌ কাব্যাংশ আমি ঘৰত কাম কৰি থাকোঁতে দেৰিয়ে হ'ল এফালে গ'লে পানী তুলিবলৈ এতিয়া আমিও গৈছোঁ লৰালৰিকে গতিকে ব'লক পানী তোলা চাওঁগৈ पानी तुली राधा फूल चंदन तुलसी पासो लई नाचाब फूल चंदन तुलसी पानी तुली राधा फूल चंदन तुलसी पासो लई नाचाब फूल चंदन तुलसी सागरू आहिब भोली हे हुइउ माया राधा तुम्हार कलसी भरिल ने नभरिल राधा तुम्हार कलसी फूल चंदन तुलसी जगरो লাগিব फूल चंदन तुलसी सागरो आहिब फूल चंदन तुलसी जगरो লাগিব फूल चंदन तुलसी
ইয়াৰ সুৰটো বেলেগ আমাৰ সুৰটো বেলেগ আমাৰ তো আগ দিয়া সকলোচোন মই এটা বনাওঁ গৰু চবাই ছাগলী ছাগলী খালে বেয়া এতিয়া কইনা গা ধুই আজৰি হ'ল আৰু কইনা এতিয়া ৰভাৰ তলত সজাই আছে আমি আহিছোঁ এতিয়া ঘৰলৈ আমি ওলাই মেলি লওঁ এয়া দেখিছে ড্ৰেছ এতিয়ালৈকে আমি চেঞ্জ কৰাই নাই গতিকে এতিয়া আমি কাপোৰ সলাই লওঁ গতিকে দেখাম আপোনালোকক বিয়াৰ ৰভাৰ তলৰ পৰিৱেশটো গতিকে এতিয়া আমি কাপোৰটো সলাই লওঁ তাৰপিছত আকৌ ভিডিঅ' কৰিম ওলাই মেলি হ'লো এতিয়া ৰেডি এতিয়া আমি যাওঁ বিয়া ঘৰলৈ বিয়া ঘৰত কি হৈ আছে আপোনালোককো দেখাওঁ গতিকে ভিডিঅ'টো চাই থাকিব আমি খাই লৈছো প্ৰথমে আমাৰ কইনা ওলাই মেলি এয়া দেখিছে আলহী সুধিবৰ কাৰণে পুৰা ৰেডি হৈ আছে আৰু মই মাজু আৰু এজনী হৈছে আমাৰ ডাঙৰ আপোনালোকে ৰাতিপুৱাৰ পৰা বিয়া ঘৰৰ পৰিস্থিতি দেখিয়ে আছে মই দেখুৱাই আছোঁ অলপ অলপখিনি যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আৰু এতিয়া গধূলিয়ে হ'লগৈ সেইকাৰণে এতিয়া ঘৰলৈ আহিলেও কামখিনি কৰি যাওঁ বুলি ৰাতিলৈও যিমানটো পাৰোঁ সিমানটো দেখাই যাম গতিকে ভিডিঅ'টো আচলতে কৰোঁতে কৰোঁতে বহুত দীঘল হৈ গৈছেগৈ মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাই সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে এতিয়া বোলক ৰাতিৰ পৰিৱেশটো চাওঁ বিয়াৰ এতিয়া হ'ল ৰাতি আৰু
ওই কারণে মরণু আসুতিয়া তোমারে ওই কারণে মরণু আসুতিয়া ওই সঁচাকৈ সুধিছো ঐ ভনীতি ৰহে তই যাবানে নোযোৱা জীৱন কি খবৰলৈ জীৱন কি খবৰলৈ আগদিনাখনিৰ পৰা আজি বিয়ালৈকে গোটেই ৰাতিলৈকে আপোনালোকৰ বিয়াৰ নিয়মবোৰ দেখালোঁ। বিয়াৰ ভিডিঅ'টো ইতিমধ্যে বহুত দীঘল হৈছে আৰু দীঘল নকৰোঁ, গতিকে ভাবিছোঁ বিয়াৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। গতিকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব।